অসহায় নাৰীৰ হুচুপনি মোৰ তেজৰ শীতলতা দূৰ কৰিলি ন নাই মই বেশ্যা নহয় হ'বই নোৱাৰোঁ সমাজৰ দুৰ্গন্ধময় ক'লা বোকা ছটিয়াই মোক সন্ধ কৰি তুলিলি সংযমিত সিন্দ্ৰিয়ক তুৰাৰুইক্য কৰি পেলালি কলিজাত তোৰ আঙুলিৰ দীঘল নখৰ আঁচোৰ পেলালি কিয় মোৰ নিৰ্মল শৰীৰত কিয় আঘাত কৰি পেলালি বিনিময় কি বিচাৰিছ দুৰ্বাৰ হেঁপাহক নেওচিব নোৱাৰি মোৰ দুৰ্বলতাৰ কাষ চাপি মোকেই বেশ্যা বোল আজি মোৰ হেনে লাগিছে যেন তোৰ ওচৰত মই পৰাজিত আৰ্থিক অভাৱৰ বাবে মই তোৰ ওচৰ চপা নাই বিচাৰি গৈছিলোঁ মই যে নাৰী ক'ৰবাত নহয় ক'ৰবাত মই সসম্পূৰ্ণ অজ্ঞাত সত্যৰ সন্ধানৰ প্ৰতিদান তোৰ সেয়াই নেকি কি বিচাৰি ফুৰ তই নাৰীৰ সান্নিধ্য গুৰু বুলি তোক সন্মান দিব বিচাৰি সন্মানৰ ফুলপাহিৰ মালাডাল পিন্ধাই তোৰ ওচৰত শিষ্য হৈছিলোঁ হওঁ আৰু হৈ থাকিবও বিচাৰোঁ আৰু তই মোৰ সন্মানৰ মালাডালিক শৰীৰৰ কামনা বাসনাৰ ঊৰ্ধত মেৰিয়াই ল'লি সেয়াই নেকি তোৰ ব্যক্তিত্বৰ ৰহস্যত লুকাই থকা চৰিত্ৰ য'ত তই মোৰ সন্মানৰ ওচৰত তুচ্ছ কেতিয়াবা দাদা বুলি তোক আপোন ভাৱেৰে মোৰ আৱেগৰ মাজত প্ৰকাশ কৰিছিলোঁ কৰোঁ আৰু কৰি থাকিবও বিচাৰোঁ আৰু তাৰেই প্ৰতিদানত তই মোৰ ওচৰত প্ৰেমালাপ কৰি প্ৰেমাস্পদ হৈ যাব বিচাৰ সেয়াই নেকি তোৰ মৰমৰ গভীৰতা ভাইটি বুলিবও ভয় লগা হ'ল তোৰ ইন্দ্ৰিয় যে সিমান সসংযম নে তই কামনা বাসনাত জৰ্জৰিত হৈ সন্ধ হৈ গ'লি পাহৰি কিয় গ'লি সমাজ ধৰ্ম ঈশ্বৰ মই প্ৰকৃতিৰ অংশ আৰু তই পৰমেশ্বৰৰ অংশ পাৰ্থক্যটো সিমানেই তথাপিও মই তোৰ ওচৰত পৰাজিত কাৰণ মই নাৰী তইতো মোক বাধ্য কৰি ৰাখিছা আৰু ৰাখিছাগে যাবাও তোৰ প্ৰাপ্য বিচাৰি ব্যৰ্থ হ'লে মই ধৰ্ষিতা কিয় মই সিমানকৈ পৰাধীন আৰু তই যে স্বাধীন তই ইমান অন্যায় কৰি ফুৰ তথাপিও তই শুদ্ধ আৰু তোৰ বাধ্যত সমাজ ঈশ্বৰ ধৰ্মৰ ওচৰত বেশ্যা আছিলোঁ হয় আৰু চাগে হৈ থাকিবও লাগিব তোৰ অধীন হৈ থকাৰ ইচ্ছা মোৰ নাই ন্যায় বিচাৰোঁ সমতা বিচাৰোঁ তথাপিও মই তোৰ ওচৰত পৰাজিত কাৰণ মই নাৰী সেয়ে মই অসম্পূৰ্ণ আৰু তই মোৰ ব্যক্তিত্ব চৰিত্ৰক কুঠাৰাঘাত কৰি ফুৰা ছয়তান সমস্ত শক্তিৰে চিঞৰিলেও মই অসহায় আছিলোঁ হয় আৰু হৈ থাকিবও লাগিব চাগে সেয়াই চাগে নিয়তি মোৰ জীৱন আৰু মোৰ শৰীৰৰ সৌন্দৰ্যই চাগে তোৰ প্ৰাপ্য সেয়াই নেকি সৃষ্টি মোৰ উচুপনি শুনিবলৈ নাছিল কাৰো আহৰি নাই আৰু নাপামো চাগে তোৰ ওচৰত সঁহাৰি কৰিছোঁ মিনতি মই যে অসহায় নাৰী